এইফালে ভুই ৰুবলৈ আহিছোঁ আজি আকৌ আমাৰ মামাহঁতৰ ঘৰত মানে পথাৰবিলাক শুকাই গৈছিলে বহুত টানকৈ ৰ'দ দি দিছিলে যে সেইকেইদিনত আকৌ বৰষুণ দিয়াৰ কাৰণে এতিয়া ৰুবলৈ পাইছে আৰু এতিয়া ৰুবলৈ আহিছোঁ আমি কোন কোন এইফালে চাই লওক আমাৰ মানুহ দিগালে হয় ন হাঁহিমতী হাঁহিমতী চেনেহী কলি নাম ৰহেদৈ সেইফালে মাধুৰী মাধুৰী দীক্ষিত কি আনিছে চৰবত চৰবত আনিছে এতিয়া মজাকে খাই লওঁ একদম ৰ'দটো টানকৈ ওলাই দিছে বাপৰে ইমানে গৰম লাগি আছিলে আৰু ইমানে পানী পিয়া লাগি আছিলে নহয় চৰবত লৈ আহিছে চৰবত খাই লৈ এইফালে চাওকচোন নেমু চৰবতে হয় খালি ইয়াত কিন্তু হেৰি মিলাই দিছে ন ৰাচনা মিলাই দিছে এই হয় কিন্তু ৰাচনা মিলাই দিছে এইফালে খাই লওঁ এতিয়া ধুনীয়াকৈ খালি ফ্ৰিজত থোৱা ঠাণ্ডা ঠাণ্ডা হ'ব লাগিছিলে আৰু মজা লাগিল হ'লে নহয় বয়স হৈ গ'লে মানে এনেকুৱা হয় হেৰি হৈ যায় হিয়া দিয়া নিয়া গাড়ীতে নহ'লে হিয়াও নাই ধিয়াও নাই মিয়াও নাই হিয়া দিয়া নিয়া গাড়ী একোৱে নোহোৱা হ'ল কিনো গাব ইমান ধুনীয়া বতাহ মাৰিছে ঐ এইফালে গছ তলত ৰখি আছোঁ আমি তলত চাওকচোন পথাৰ কিনাৰত ইমানে ধুনীয়া বতাহ মাৰিছে নহয় আনকালে সেইকেইখন পথাৰ ৰুওঁতে খালি এনেকুৱা গছ নাপালোৱে ন বেছি দূৰ নহয় এইফালে মেইন আলিটো আৰু এই আলিটোৰ কাষতে আছে পথাৰখনীয়া এইফালে তামোল এখন খাই লওঁ ন